বিনাহি নাহি 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 हमारा परम गुरु राम हमारा परम हे मोर भक्तपन राइज आपनालोকৰ আগত শ্ৰীমদ ভাগৱতৰ আজি প্ৰথম স্কন্ধৰ তৃতীয় আৰু চতুৰ্থ অধ্যায় মই পাঠ কৰিব লৈছো। ইয়াতে অনেকখিনি ভুলভ্ৰান্তি হ'ব পাৰে, সকলোখিনি ভুলভ্ৰান্তি যেন মাৰ্জনা কৰি এই অধৰ্মৰ পাপ ভাগি যেন আপোনালোকে শ্ৰৱণ কৰিব বুলি আশা ৰাখি মই আগবাঢ়িছো। কৃষ্ণ। ব্যাসৰ অশান্তি আৰু নাৰদৰ আগমন। হে দিনেক পূৰ্বত পৰাখৰ হুত ৰিখি বদৰিকা সমত আসন্ত ব্যাখ বহি উগুল ঠুগুল মন নাহি সুখ শান্তি নপাৱন্ত উপায় একো মনে গুণী গান্থি ব্ৰহ্ম জ্ঞান চিন্তান্ত মনত নাহি সুখ নজানন্ত কিহক মনত মিলে দুখ অধুমুখে আছে বখি হুয়া নিখবদ হেহি বেলা তৈতে আখি মেলিল না এরাম হাতে দিব বিনা যন্ত্র মুখে রাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফুটি অবিশ্ৰাম প্ৰেমে দ্ৰৱে চিত্ৰ আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে সবতে আছে নয়নৰ নীৰ তুলন্ত যন্ত্ৰত মহাহৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি হসকিত আঠে বেঠে উঠিয়া ধৰিয়া গীতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া হে হৰি ৰাম নাৰদ ব্যাস সংবাদ। দিলন্ত আখন আনি বখি নাৰদৰে পাদঘে গণে ডুবে পুজিলা দৰে প্ৰণিপাতে পচিলা কুশল গমন
নাৰদে কুশল পাছে ব্যাসত বচন আখিয়া বুলন্তৰিখি কহিও বৃত্তান্ত কিবা হেতু নাহি কেতু মাৰ চিত্ৰ শান্ত মহা উচ্চ পিছকে ন তিৰমুখী চিত্ৰ মহন্তৰো মোহইটো কিনো বিপৰীত চাৰিও বেদৰ কৰিলা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলতো মাৰ মহাযশ ব্ৰহ্ম সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত কহিও কহৰি মুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে ভুলিলা বচন যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰ অৰ্পণ কৰ্মযত মহাজ্ঞান পূৰ্ণ আমি জগত প্ৰখ্যাত সুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপি নুগুছে মোৰ মনে অসন্তোষ নপাওঁ বিমৰিখি কিবা কৰি আছো দুখ আপুনি অগাধ বুদ্ধি অৱতাৰ পুছুটো মাত কয়ো কাৰণ ইহাৰ নাৰদ বহদতি শুনা মহামুনি ব্যাস তুমি কৰিলা হবে জগতকে নাশ নিৰন্তৰে পশুৰ লাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰ ইহাৰ মান আকস্মিতে লোকক কৰালা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ মৰ্ম গিৰিহিত কৰ্ম কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল মূলি স্বভাৱে লম্পট বিষ
বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ সাগৰ কৰে নানা হিংসা ধৰ্ম নানা দেৱ পূজে পুণ্য ক্ষয় ফলে পুন নৰকত মজে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য নমানয় একো জন ভুলে উপালম্ব কৰি বচন খণ্ডিত ব্যাখটো অধিক ভল এহেতে পণ্ডিত ভকতি কহিলা তুমি আনখে ধৰ্মক নকৈলা প্ৰখ্যাত কৰে কৃষ্ণ কীৰ্তনক হিজিল মাতৰি কি পৰম অন্যায় নাহি সুস্থ চিত তব হেহি অভিপ্ৰায় মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰো গোবিন্দৰ গুণ নাম মাত্ৰ শ্ৰৱণ কীৰ্তনে তেবে তৰুক নিশেষ দুৰহক তোমাৰ মনৰ মহাক্লেশ যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো হয়ো শ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যখ কীৰ্তনত আতি তুষ্ট কুন্ত হৰি ভকতে যহতে গাৱে গুণ নাম ছয় তাৰ মালা গাঁঠিয়া পিন্ধত কৃপাময় হেন জানি ব্যাসৰি তুমি সৰ্বজন নিমিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান যিটো বাক্যে নাহি নাম কৃষ্ণৰ চৰিত্ৰ উচ্ছিষ্ট গৰ্তটো কৰি হিতু অপবিত্ৰ কাকতুল্য কামি পুৰুষৰ তাতৰতি ভকতৰ নাহি তাত অভিলাষমতি যিটো শাস্ত্ৰে আছে গুণ নাম মাধৱৰ হিতু বাক্যে হৰে পাপ জনসমূহৰ ভকতি বিহীন জ্ঞান কৰ্ম ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্বৰ্থ আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱলে দিয়োক ভকতিৰ উপদেশ ভকতি কৰে সংহাৰৰ বন্ধ
ভকতিৰ প্ৰভাৱ নিউলিখি ব্যাস স্বধৰ্ম কহতে জীৱ যে কৃষ্ণক সম্পত্তি তাত প্ৰেম পূৰ্ণ যেবে নহল ভকতি ভৈলভস্ত যদি বা অল্পতে গল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ ঊৰ্ধ্ববাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম ভয়লতাৰ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী যিটো ভকতি ৰহিক হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোঁ যতন কালে কৰ্মে মিলাই দে বিষয়ৰ সুখ উপদেশী লোক শোক কৃষ্ণ সন্মুখ